সকলো অসমবাসী ৰাইজক প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। মই একচুৱেলি মোৰ ভিউৱাৰ্ছখিনি ভালকৈ দেখা পোৱা নাই, বাট আশা কৰিছোঁ যে ভিউজ আহি আছে। অলপ পলম হ'ল, আই থিংক 20 মিনিট পলম হ'ল, তাৰ কাৰণে মই সকলোকে পলম হোৱাৰ বাবে চৰি জনাইছোঁ। একচুৱেলি গুৱাহাটীত আজিকালি ট্ৰাফিকটো ইমান বেছি আৰু আমাৰ দৈনন্দিন জীৱনত ইমান বেছি ইফালৰ পৰা সিফাল দৌৰিব লাগে, চ' সেইকাৰণে কেতিয়াবা মিছপ্লেচমেণ্ট হৈ যায়। মই সকলো মোৰ যিমান ভিউৱাৰ আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আৰু মই এতিয়া বৰ্তমান আছোঁ উলুবাৰীত, গুৱাহাটীৰ ওৱান অফ দ্য মষ্ট আটাইতকৈ বিজিয়েষ্ট জেগাত। মই ভাবিছিলোঁ যে আপোনালোকৰ লগত ঘৰত গৈ পেলাই ভালকৈ ইণ্টাৰেক্টিভ ছেশ্যন এটা কৰিম, বাট যিহেতু মোৰ ঘৰত যাবলৈ মই টাইম মিলাবলৈ নোৱাৰিলোঁ, চ' মই এতিয়া বৰ্তমান উলুবাৰীত কফি কাফে ডে এখনত বহি আছোঁ আৰু মই আপোনালোকৰ লগত আহিছোঁ ইণ্টাৰেক্ট কৰিবলৈ। চ' আপোনালোকৰ যদি কিবা কুৱেশ্যনছ আছে, কিবা আপোনালোকে জানিব বিচাৰিছে বা মোক সুধিব বিচাৰিছে, এইটো প্ৰয়াস মেগাজিনে আপোনালোকক এটা হেল্প দিছে যে আমি একেলগে ইণ্টাৰেক্ট কৰিব পাৰোঁ। চ' মই আশা কৰিছোঁ যে আমি বহুতো কুৱেশ্যন এনচাৰ্ছ ৰাউণ্ড ইয়াতে হ'ব আমাৰ, এণ্ড আমি ভিউৱাৰ্ছবিলাকে যাতে মোৰ লগত ইণ্টাৰেক্ট কৰে, আৰু মই আশা কৰিছোঁ মই সিহঁতৰ কুৱেশ্যনছবিলাকৰ ভালদৰে ৰিপ্লাই দিব পাৰোঁ। মই ইয়াতে ভিউৱাৰ্ছ বহুত দেখি আছোঁ, লগতে মই লাইকছ, লাভ হাৰ্টছ দেখি আছোঁ, বাট মই কমেণ্টছ ইমান এটা দেখা পোৱা নাই। চ' আই উড লাইক টু চি মোৰ অফ দ্য কমেণ্টছ। হেল্ল' বা ভালনে? সত্যপ্ৰতিম, হয়, হেল্ল' সত্যপ্ৰতিম, মোৰ ভাল। আৰু লগতে আই কেন চি ইয়াতে আমাৰ ভিউৱাৰ্ছ এড হৈ আছে। এণ্ড চ' আপোনালোকে যিহেতু আমি ফেচবুকত বহুত ধৰণৰ মেছেজ পাওঁ, বহুত ধৰণৰ কথা আমাক, স্পেচিয়েলি মিছন চাইনাখন ৰিলিজ হোৱাৰ পিছত মোৰ ৰাগিনী কেৰেক্টাৰটো যোনটো মই কৰিছোঁ, তাৰপিছত মই দেখিছোঁ যে বহুত মানুহে আমাৰ লগত কথা, বহুত ধৰণৰ কথা শ্বেয়াৰ কৰিছে, বহুত ধৰণৰ কথা আমাক জনাইছে, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কি ভাল কি বেয়া, কেনেকৈ উন্নতি হ'ব পাৰে, কি পথত আমি আগবঢ়াই লৈ যাব লাগে, এনেকুৱা ধৰণৰ বহুত ডিছকাশ্যনছ হৈছে। কিন্তু আমি যিহেতু সকলোকে ৰিপ্লাই দিয়াটো পচিবল নহয়, চ' সেইকাৰণে এনেকুৱা পেজবিলাকে, যোনবিলাক এনেকুৱা প্ৰয়াস যেনেকুৱা এখন অনলাইন পেজ হয়, এনেকুৱা অসমীয়া বহুতো ফেচবুক ধুনীয়া ধুনীয়া পেজ সৰু সৰু ল'ৰা ছোৱালীয়ে কৰিছে, যাৰ মাধ্যমত আমি ডিৰেক্টলি আমি আপোনালোকৰ লগত কমিউনিকেট কৰিব পাৰোঁ। চ' মই ভাবিছোঁ যে এইটো এটা বহুত ভাল সুযোগ, আৰু আমাক স্পেচিয়েলি মই আৰু এবাৰ অংশুমিতাক, যিহেতু লাষ্ট ভিডিঅ'টোত এইটো ভাল নাছিলে নেটৱৰ্কটো, চ' মই আৰু এবাৰ অংশুমিতা আৰু তাহাঁতৰ এণ্টায়াৰ টীমটোক মই ধন্যবাদ জনাইছোঁ মোক চিলেক্ট কৰাৰ বাবে। হয়, মোৰ খবৰ ভাল। মৌস্মিতা, মোৰ খবৰ ভাল। তোমাৰ ভালনে? আশা কৰিছোঁ ভাল বুলি। আৰু লগতে মোৰ খবৰ ভাল, আৰু মাজতে অলপমান গাটো বেয়া আছিলে, হয়তো ৱেডাৰ চেঞ্জৰ কাৰণে বহুতৰ মোৰ বন্ধু বান্ধৱ বহুতৰে দেখিছোঁ যে গাটো ইমান এটা অলপমান জ্বৰ চৰ্দিলে ট্ৰান্সফাৰ হৈছে চবৰে, বাট যিহেতু বতৰটো সলনি হৈছে, চ' মই আকৌ এবাৰ চবকে ৰিকুৱেষ্ট জনাইছোঁ যে আপোনালোকে আটাই নিজৰ হেল্থটো মেইনটেইন কৰে আৰু জ্বৰ চৰ্দি যেন নলগায়। প্ৰয়াস মেগাজিনে মোক থেংক ইউ জনাইছে অনলাইন অহাৰ বাবে। থেংক ইউ প্ৰয়াস মেগাজিন ওৱান্স এগেইন। আশা কৰিছোঁ তোমালোকে ভৱিষ্যতত আৰু ভাল ভাল কাম কৰি যাবা, আৰু আমি তোমালোকৰ লগত ডিৰেক্ট কমিউনিকেশ্যন এটা ৰাখিব পাৰিম। চ' মই ইয়াতে মোৰ ভিউৱাৰ্ছখিনিক জনাব বিচাৰিছোঁ যে মই ইয়াতে বেচিকেলি এটা ইণ্টাৰেক্টিভ ছেশ্যনত বহিছোঁ, য'ত মই ওৱান অন ওৱান তোমালোকক কুৱেশ্যন আৰু এনচাৰ্ছৰ ৰিপ্লাই দিম। চ' তোমালোকে মোক কুৱেশ্যনছ সুধিলেহে মই ৰিপ্লাই দিব পাৰিম। চ' তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকৰ যদি কিবা প্ৰশ্ন আছে, যদি মোৰ কথা, মোৰ পাৰ্চনেল লাইফ, মোৰ প্ৰফেশ্যনেল লাইফৰ কথা যদি কিবা জানিব আছে, তোমালোকে মোক ইয়াতে সুধিব পাৰা। তোমাৰ মাতটো বহুত ধুনীয়া লাগে। থেংক ইউ অনুপম। মোৰ একচুৱেলি এইকেইদিন খুবেই গা বেয়া,
মই আজিও মই জাষ্ট কোনো মতে মেডিচিন খাই পেলাই ঠিক হৈছোঁ চ' মাতটো জ্বৰ চৰ্দিৰ মাজত থেংক ইউ ছ' মাছ বহুত ধুনীয়া লাগিছে থেংক ইউ মিছন চাইনা ইজ আ অছম মুভি থেংক ইউ মৃদুল সঁচাকৈ মিছন চাইনাই যোনটো এটা অসমীয়া চিনেমাত যোনটো এটা টাৰ্ণ অভাৰ আনিলে সঁচাকৈ ভাবিবলগীয়া আৰু আমি মিছন চাইনা টীমৰ পৰা সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ লগত ইমান সহযোগিতা কৰিছে আমাক ইমান ছাপৰ্ট কৰিছে ইমান মৰম দিছে আৰু স্পেচিয়েলি মোৰ চবতছে এইটো কথা ভাল লাগে যে আজিকালি মিছন চাইনা ৰিলিজ হোৱাৰ পিছত মই য'লৈকেই যাওঁ বা যোনটো ঠালে যাওঁ মোৰ অৰিজিনেল নামটো হয়তো যোনটো মোৰ নামটো য়াংকি এইটো সকলোৱে জানে অসমবাসীয়ে কিন্তু মোক আজিকালি ৰাগিনী বুলিহে মানুহবিলাকে বেছিকৈ মাতিবলৈ সফল হয় মই যোনপিনে যাওঁ বা য'তে যাওঁ মই দেখা পাওঁ যে মানুহবিলাকে মোক ৰাগিনী নামটো বেছি আঁকোৱালি লৈছে তাৰ বাবে মোক আটাইকে আৰু এবাৰ ধন্যবাদ দিছোঁ আপোনালোকে মোক যেতিয়া ৰাগিনী বুলি মাতে মোক সঁচাকৈ মই মোৰ এইটো বস্তু আটাইতকৈ চবতছে বেছি ভাল লাগে যে ৰাগিনীটো মোৰ কেৰেক্টাৰ আছিলে সেইখন ছবিত অসমৰ আটাইতকৈ বিগ বাজেট মুভিত আৰু যেতিয়া মোক মানুহবিলাকে ৰাগিনী হিচাপে মোক মাতে তো মোৰ এইটো বস্তু নিজৰ ওপৰত খুব এটা প্ৰাউড ফিল হওঁ মই যে মই মোৰ কেৰেক্টাৰটো হয়তো ভালকৈ ফুটাই উঠিব পৰা কাৰণেই চাগে মোক মানুহে মোৰ কেৰেক্টাৰটোত আঁকোৱালি লৈছে চ' তাৰ বাবে অশেষ ধন্যবাদ যুগল পৰিৱৰ্তী পৰিকল্পনা ভালেই বেয়া নহয় মই ৰিচেণ্টলি মই মিছন চাইনা ৰিলিজ হোৱাৰ পিছত বহুতো কাম কৰিলোঁ আৰু বহুতো ফেমাছ প্ৰজেক্টছৰ লগত ডিল কৰিছোঁ আৰু ভৱিষ্যতত এতিয়া নতুন নতুন প্ৰজেক্টছৰ কথা চলি আছে আমি ইমান জলদি মই যিহেতু মিছন চাইনাখন মোৰ ফাৰ্ষ্ট মুভি আছিলে আৰু এইখন যিহেতু ওৱান অফ দ্য বিগেষ্ট টাৰ্ণ অভাৰ চ' মই যোনটো মোৰ নেক্সট প্ৰজেক্ট কৰোঁ মই বহুত ভাবি চিন্তি কৰিম বুলি ভাবিছোঁ পটককৈ এটা ডিচিশ্যন লৈ মানে এতিয়া মই যিখিনি মানুহৰ লগত কথা পাতোঁ বা যিখিনিৰ লগত মই মিটিংছ কৰোঁ বা মানুহে মোক লগ পালে কয় যে মানুহে তোমাৰ পৰা বহুত আশা কৰিব নেক্সট ছবিখনত আৰু আশা কৰিব চ' মই সেইকাৰণে পটককৈ কিবা এটা ফাইনেল কৰি পেলাই সোনকালে উলিয়াই দিবলৈ বিচৰা নাই মই বিচাৰিছোঁ যিটো মোৰ নেক্সট প্ৰজেক্ট হয় মই মিছন চাইনাত যি কৰিলোঁ তাতছে আৰু যাতে ভাল কৰিব পাৰোঁ मेरो मायाले गानটো সাহিত্যৰ প্ৰতি মোৰ আজি প্ৰথম কথা মই গান গাব নাজানো ছেকেণ্ড কথা মোৰ গাটো আজি খুবেই বেয়া মই গাটো ভাল থাকিলে মই অলপমান গাই দিলোঁহেঁতেন বাট নেক্সট টাইম মই প্ৰয়াস মেগাজিনে মোক যদি এনেকুৱা অপৰচুনিটি দিয়ে মই নিশ্চয় তোমাৰ বাবে मेरो मायाले গাম ৰাজ শৰ্মা আপোনাৰ মা পাপা কোনোবা আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত জড়িত নেকি হয় ৰাজ মোৰ মা পাপা মোৰ ককা আইতা অলপ সাহিত্যৰ লগত জড়িত আছিলে কিন্তু মা পাপা নাই মোক সকলোৱে ইয়াতে এতিয়া मेरो मायाले গাবলৈ ৰিকুৱেষ্ট জনাই আছে বাট মোৰ গাটো একচুৱেলি मेरो मायाले ছিংগাৰ যাৰ মাতটো খুবেই ধুনীয়া শতাব্দী তাই গাইছে গানটো এণ্ড আই থিংক তাই গালে বেছি ভাল লাগিব মোৰ অনুভৱ ক্ৰিংকু বহুতে ভাল জুবিনদাৰ লগত যিকোনো মানুহে যিকোনো ধৰণে সহযোগ কৰিব পালে নিজকে বহুত সৌভাগ্য বুলি ভাবে চ' মোৰো সেয়াই অনুভৱ মই অতিকে মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে মই এনেকুৱা এখন ছবিত লিড ৰোল হিচাপে কাম কৰিব পাইছোঁ হাই গোপাল হাই মই সকলোকে একচুৱেলি হাই জনাইছোঁ মিছন চাইনা বেষ্ট কাপল থেংক ইউ দীপ্তা থেংক ইউ মই সকলোকে মোৰ ফালৰ পৰা হেল্ল' হাই নমস্তে চব জনাইছোঁ আপোনালোকৰ কিবা কুৱেশ্যনছ আছে যদি মোক সুধিব পাৰে
বৰষা মোৰ নতুন প্ৰজেক্টৰ বাবে কিবা কিবি কথা চলি আছে বাট এতিয়ালৈকে একো ফাইনেল হোৱা নাই থ্যাংক ইউ য়েলো Priti, thank you so much. Thank you. Thank you, Rupak. Thank you so much. Thank you. Jayanta, thank you. Hello. So, হয়তো মই খুব এটা বেছি দেৰি লাইভ নাথাকিম সো আপোনালোকৰ যদি কিবা জানিবলগীয়া প্ৰশ্ন আছে মোক সুধিব পাৰে থ্যাংক ইউ এভৰিৱান থ্যাংক ইউ সকলোৱে ইমান ধুনীয়া ধুনীয়া কথা লিখি আছে থ্যাংক ইউ সো মাচ বলিউডত যাব বিচাৰে নেকি প্ৰিয়ংকা যদি যাব বিচাৰে কেনেকুৱা টাইপ মুভি কৰিব আপুনি প্ৰিয়ংকা একচুৱেলি এক্টৰ হিচাপে এনেকুৱা একো স্পেচিয়েলিটি নাথাকে যে মই এনেকুৱা কেৰেক্টাৰ্ছত কৰিব বিচাৰোঁ হয়তো কেতিয়াবা যেতিয়া আপোনাৰ কিবা পাৰ্টিকুলাৰ কেৰেক্টাৰ এটা ভাল লাগি যায় হয়তো আপুনি ৰিপিট কৰিম বুলি ভাবে কিন্তু এটা এক্টৰৰ কৰ্তব্য এইখিনিয়ে যে তেখেতক বা তেখেতগৰাকীক যেনেকুৱাই ৰোল দিয়ক সেইটোৱে একচুৱেলি কৰিব পাৰিব লাগে বিকজ এক্টৰ্ছ জব এটা এক্টৰৰ জব এটা হয় এক্ট কৰা চ' যেনেকুৱাই নহওক ৰোলটো চ' এনেকুৱা একো স্পেকটাকুলাৰ মুভিজ নাই বাট হয় মোৰ ধৰ্ম প্ৰডাকশ্যনছ সঞ্জয় লীলা ভঞ্চালী প্ৰডাকশ্যনছ এনেকুৱা ধৰণৰ প্ৰডাকশ্যনছত মই নিশ্চয় কেতিয়াবা সপোনত হওক বা বাস্তৱত মই কৰিব বিচাৰোঁ বাট এনেকুৱা একো স্পেচিয়েলিটি নাই যে মই এনেকুৱা ধৰণৰ ৰোল কৰিম বা তেনেকুৱা ধৰণৰ ৰোল কৰিম যদি মোৰ স্ক্ৰিপ্টখন পঢ়ি পেলাই মই এনেকুৱা লাগে যে মই সেই ৰোলটো নিভাব পাৰিম মই জাষ্টিছ কৰিব পাৰিম সেই কেৰেক্টাৰটোৰ লগত মই কৰিম আৰু যদি মোৰ এনেকুৱা লাগে যে মই সেই কেৰেক্টাৰটোত 100% জাষ্টিছ দিব নোৱাৰিম হয়তো মোৰ কিবা কিবি তাতে খুঁত থাকি যাব চ' সেই মমেণ্টটোত মই চাগে সেই ৰোলটো নকৰিম all those who are writing me I love you to all those people love you back Priyanka thank you Priyanka thank you so much God bless মই ভালে আছো তোমালোক ভালে আছানে হয় ৰত্নদীপ ময়ো আশা কৰিছোঁ যে আপোনালোকে মোক এনেকৈ দেখা পাব হেমন্ত দাস হাই হেমন্ত T20 হয় মই এবাৰ ইণ্ডিয়া অষ্ট্ৰেলিয়া যোনখন মেটচ হৈছিলে তাৰে যোনটো অফিচিয়েল অসমৰ পৰা এংকাৰ মই আছিলোঁ এণ্ড মোৰ খুবেই এটা ভাল এক্সপিৰিয়েঞ্চ আৰু চবতছে ভাল লাগিছে মই গ্লেন মেক্সৱেল বিৰাট কোহলি ধোনী আটাইৰ লগতে মই ওৱান অন ওৱান কথা পাতিব পাৰিছোঁ তাহাঁতৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিছোঁ এটা সৰু ডিনাৰ ছেশ্যনো আছিলে আমাৰ আটাইৰে চ' ইয়া ইট ৱাজ ভেৰি নাইচ ভাল লাগিছে মই সিহঁতৰ লগত এনেকুৱা এটা অপৰচুনিটি চ' ইটছ ৰিয়েলি গুড থেংক ইউ সংগীতা মোৰ নেক্সট প্ৰজেক্ট একচুৱেলি বহুতকেইখনৰ কথা চলি আছে কিন্তু মই এতিয়া যিহেতু বহুতকেইখন কৰিব নোৱাৰিম চ' মোৰ এতিয়া ডিচিশ্যনটো ফাইনেল হোৱা নাই উই আৰ টকিং এবাউট ইট উই আৰ থিংকিং মোৰ টিমে মাই টিম ইজ লুকিং আফটাৰ ইট যোনখন মোৰ কাৰণে এলিজিবল হ'ব মই সেইখনে কৰিম বুলি ভাবিছোঁ হাই বাৰ্ষা প্ৰজেক্ট মোৰ প্ৰথম মই একচুৱেলি কোনো বস্তুৰ কাৰণে ট্ৰেইনড নহয় আজিলৈ মই 7 বছৰ মোৰ ইণ্ডাষ্ট্ৰীত হ'ল মডেলিঙৰ ইণ্ডাষ্ট্ৰীত হওক এজ এন এংকাৰ হওক মই কোনো বস্তুৰ কাৰণে ট্ৰেইনড নহয় আৰু মোক এইটো প্ৰশ্ন আটাই সুধিছে যে ফাৰ্ষ্ট টাইম কেমেৰাৰ সন্মুখীন হওঁতে you nervous or something like that but what I would say is like মই তেনেকুৱা কিন্তু নাৰ্ভাছ হোৱা নাছিলোঁ মই অলপ টেকনিকেল
ফাৰ্ষ্ট টাইম যেতিয়া মই কেমেৰা ফেচ কৰিছিলোঁ মই আৰু সিদ্ধাৰ্থে, তো আমাৰ অলপ টেকনিকেল ফ্লজ আছিলে, যিহেতু মডেলিং এটা কমপ্লিটলি ডিফাৰেণ্ট জনৰ হয় আৰু এক্টিং ইজ ডিফাৰেণ্ট, বাট উইথ দ্য ফ্ল' এভৰিথিং ৱেণ্ট ৰাইট. Jagya Sharma, who is your favorite actor in Bollywood? I have a lot many of favorite actors, but in Bollywood, if you say someone, then it's Salman Khan, of course. মোৰ গাটো খুব ভাল নহয়, চ' মই লাইভ ছেশ্যনতে অলপ কফি একাপ অৰ্ডাৰ দিছোঁ, আশা কৰিছোঁ আপোনালোকে বেয়া নাপায় যাতে, যিহেতু বতৰটো বেয়া আৰু জ্বৰ চৰ্দিৰ অলপ চান্সেছ বেছি. চ' গাইজ মোৰ তাত এইটো বহুত বেছি কুৱেশ্যনছ আহি আছে যে মোৰ নেক্সট প্ৰজেক্ট কি. মই সকলোকে এই এনচাৰটো আটাইকে জনাই দিছোঁ যে মোৰ নেক্সট প্ৰজেক্ট এতিয়ালৈকে একো ফাইনেল হোৱা নাই. যেতিয়া ফাইনেল হ'ব অফিচিয়েলি মোৰ টীম আছে, তাহাঁতে এনাউন্স কৰিব, আপোনালোকে ঘৰে ঘৰে যাতে মেছেজটো পাই যায়. Who's your favorite actor in Assamese industry? Lot many. Do you have any plan to go to mobile theatre? No, I don't. সকলো actor actress যদি অসমীয়া ইণ্ডাষ্ট্ৰীৰ মোবাইল থিয়েটাৰলৈ গুচি যায়, চিনেমা কোনে কৰিব? Thank you, Jack. Thank you so much. মোৰ অৰিজিনেল ঘৰ গুৱাহাটীৰে, মই শিলপুখুৰীৰ জীয়ৰী. Anurag joined. Hi guys. Hi Anurag once again. So এইমাত্ৰ মোৰ টিমৰ আটাইখিনি কাম যোনে চাই Anurag, সি মোৰ লাইভ ছেশ্যনটো জইন কৰিছে. এণ্ড চ' মই আই থিংক অলপ সময় হ'ল আমাৰ লাইভ অহা, আৰু মই বেছি পলম নকৰোঁ, মই ইয়াতে লাইভ ছেশ্যনটো এণ্ড কৰিম বুলি ভাবিছোঁ. তাৰ আগত যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে আৰু যদি কিবা প্ৰশ্ন আছে, আপোনালোকে মোক আৰু এবাৰ সুধিব পাৰে. মই অলপ সময়ৰ কাৰণে আৰু লাইভ আছে. তুমি ডাইটত কি লোৱানো ইমান ফিট থাকিবলৈ? হেমন্ত, মই তেনেকৈ ডাইটিং বুলি নকৰোঁ. এটা সময়ত মই হঠাতে এক বছৰমান মই একদম জিম ফ্ৰিক হৈ গৈছিলোঁ, খালি জিম কৰিছিলোঁ আৰু এদিনত দুবাৰকৈ জিম গৈছিলোঁ. বাট এতিয়া মই ডাইটিং, তাৰপিছত মোৰ অলপ গা বেয়া হৈ গ'ল নাখাই নগৈ, বাট এতিয়া মই এনেকৈ ডাইটিং বুলি নকৰোঁ. যেতিয়া মই দেখোঁ যে মোৰ যদি ভোক লাগিছে মই খাই দিওঁ, ইমান ভাবি নাথাকোঁ. বিকজ বেছি নোখোৱাকৈ থকাটোও আই থিংক ভাল নহয়. আজিকালি বহুত ল'ৰা ছোৱালী মই দেখিছোঁ সৰু সৰু জিম যায়, একো নাখায়, পিছত তাহাঁতৰ আলচাৰ, গেষ্ট্ৰিক এইবিলাক বহুত ধৰণৰ বেমাৰ হয়. চ' মই এইটো কোৱা নাই যে ৱৰ্কআউট কৰিব নালাগে, ৱৰ্কআউটটো বহুত এচেঞ্চিয়েল হয়, কিন্তু লগতে খায়ো থাকিব লাগে, ৱৰ্কআউটো কৰি থাকিব লাগে. প্ৰয়াগ টিমৰ বিষয়ে মই এইটোৱে ক'ম যে এইটো এটা অনলাইন মেগাজিন পাৰ্টনাৰ হয়. সিহঁতৰ অফলাইনো মেগাজিন পোৱা যায়, আৰু তাহাঁতে লোকেল বেছ আটাই লোকেল চেলিব্ৰিটিজক তাহাঁতে ইনভাইট কৰে তাহাঁতৰ পেজৰ পৰা, আৰু এটা সুন্দৰ সুযোগ দিয়ে
অডিয়েঞ্চৰ লগত কমিউনিকেট কৰিবলৈ, তাহাঁতৰ ফেন্সৰ লগত কমিউনিকেট কৰিবলৈ, আৰু সেইটো কাৰণে মই আৰু এবাৰ পৰা পেজক ধন্যবাদ জনাইছোঁ। হয়, চ' গাইজ, যিহেতু মই একেখিনি প্ৰশ্নই পাই আছোঁ, আৰু মই আশা কৰিছোঁ যে মই আপোনালোকৰ আটাই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছোঁ। চ' য়েছ, মি উইচিং এভৰিৱান এ ভেৰি গুড নাইট। সকলোৱে ভালকৈ থাকক। আমাৰ বতৰ সলনি হৈছে, গৰম দিনৰ পৰা হঠাতে ঠাণ্ডা দিন আহিছে, আৰু মাজতে দিৱালী গ'ল, দুৰ্গা পূজা গ'ল। আশা কৰিছোঁ সকলোৱে বহুত এনজয় কৰিলে। চ' মই আটাইকে এইটোৱে ক'ব বিচাৰিছোঁ যে সকলোৱে যাতে হেপ্পী থাকক, নিজৰ কাম কৰি যাওক, আৰু বেছি একো কথা ভাবিব নালাগে। এভৰিথিং উইল ফল ইন টু দ্য প্লেচেছ। এণ্ড মই এইখিনি কৈ চাইন অফ কৰিছোঁ। বাই বাই গাইজ, গুড নাইট। আশা কৰিছোঁ আপোনালোকক আৰু সোনকালে, অতি সোনকালে লগ পাম। আৰু মোৰ অলপ অসমীয়াটো ইমান এটা it's not that good. So once again, everybody take very good care of yourself, and a very good night. Thank you.